চৰকাৰী কাৰ্যালয় ক'তো নন ভেকচিনেটেড মানুহ আহিব নোৱাৰে। ধৰক আজি আপোনালোকে মোৰ প্ৰেছ কনফাৰেন্সত আহিছে, বাহিৰত ভেকচিনেশ্যনৰ চাৰ্টিফিকেট দেখুৱাব লাগিব। দিছপুৰত সচিবালয়ত যেতিয়া আহিব গেটতে ভেকচিনেশ্যন চাৰ্টিফিকেট দেখুৱাব লাগিব, ছিংগল ড'জ নহয় ডাবল ড'জ। মলত যাবৰ কাৰণেও কমপ্লিট ভেকচিনেশ্যন লাগিব। এক্সেপ্ট হস্পিটাল, বাকী সকলো ৰাজহুৱা স্থানত আহিবৰ কাৰণে ফুল্লি ভেকচিনেটেড লাগিব। যদি আপুনি ফুল্লি ভেকচিনেটেড নহয় তেতিয়াহ'লে হস্পিটালক বাদ দি কোনো ৰাজহুৱা স্থানত আপুনি যাব নোৱাৰে। আৰু হোটেল, মল, ৰেষ্টুৰেণ্টত এইটো মালিকৰ দায়বদ্ধ হ'ব যাতে মানুহজন সোমোৱাৰ আগতে ভেকচিনেশ্যন চাৰ্টিফিকেট তেওঁলোকে এক্সামিন কৰি লয়। যদি আমাৰ চেকিঙত নন ভেকচিনেটেড মানুহ হোটেলৰ ভিতৰত, ৰেষ্টুৰেণ্টৰ ভিতৰত, মলৰ ভিতৰত পায়, সেই মল আৰু ৰেষ্টুৰেণ্টৰ মালিকজন দায়বদ্ধ হ'ব। দেন ইট উইল টেক against one non-vaccinated people 25,000 rupees fine has to be paid. 25,000. Suppose এতিয়া তাজত কোনোবা আহিলে মানুহজনক আমি নকৰো, অনাৰজনক কৰো। মানুহজনৰ লগত আমি কথা নাপাতো, কাৰণ মানুহজনক আমাৰ মতে আপুনি সোমাবই নিদিব যদি নন ভেকচিনেটেড মানুহ হয়। আৰু এইটোৱে বহুত মানুহক এফেক্ট নকৰে। মই ভেকচিনেশ্যন ফিগাৰটো দিম আপোনালোকক, এইটো লৈ পেলাই দেখাত যদিও ভয়ংকৰ যেন লাগিছে, একচুৱেলি ইট মে নট ইনক্লুড মেনি পিপল। ভেকচিনেটেড বুলি ক'লে আমি ডাবল ভেকচিনেশ্যন বুজাওঁ। আৰু চৰকাৰী কাৰ্যালয়তো নন ভেকচিনেটেড এমপ্লয়ী 15 তাৰিখৰ পৰা নাহিব। কিন্তু নাহা মানে এইটো ছুটি নহয়, নো ৱৰ্ক নো পে থাকিব। তাৰমানে তেওঁলোকে যে নাহিব, তেওঁলোকে এনেকুৱা নহয় যে ভালেই হ'ল বন্ধ হৈ গ'ল, তেওঁলোকে সেই দিনটোৰ দৰমহা নাপাব। প্ৰথমতে আমি কেজুৱেল লিভত এডজাষ্ট কৰি দিম, আৰু কেজুৱেল লিভৰ পিছত আৰ্ণ লিভত এডজাষ্ট কৰি দিম, তাৰপিছত নো ৱৰ্ক নো পে হৈ যাব। মিনিং দিয়াৰ বাই চবেই যাতে 15 তাৰিখৰ আগতে ভেকচিনেশ্যনটো লৈ লয়। পজিটিভলি যদি মই ক'ব খোজো যে 15 তাৰিখৰ আগতে ভেকচিন লোৱাটো কম্পালচৰি। কোনো চৰকাৰী কাৰ্যালয়ত যাব নোৱাৰিব, চিনেমা হলত যাব নোৱাৰিব, মলত যাব নোৱাৰিব, ক'তো যাব নোৱাৰিব। অকল তেওঁলোকে হস্পিটালতহে আহিব পাৰিব উইদাউট ভেকচিনেশ্যন, কাৰণ এইটোতো মানুহৰ ইমাৰ্জেঞ্চি। বাকী স্কুল, কলেজ চবতে নন ভেকচিনেটেড কোনো যাব নোৱাৰিব। আৰু এইটো আমি খুব টাফ কৰি ইমপ্লিমেণ্ট কৰিম। দোকান পোহাৰত নন ভেকচিনেটেড, মলত গ'লে 25,000 হ'ব, সৰু পাণ দোকানত গ'লে 1,000 হ'ব। তেনেকে এটা কেটেলগ এটা থাকিব, চবেইটো 25,000 নহ'ব। চৰকাৰী অফিচত যদি কোনোবা আহে তেতিয়াহ'লে তেওঁলোকে আমাৰ যিজন হেড অফ দ্য ডিপাৰ্টমেণ্ট তেখেত ৰেছপনচিবল হ'ব। মুঠতে নন ভেকচিনেটেড মানুহ কোনো এইবাৰ আহিব নোৱাৰিব। মিটিং, সভা, বিয়া চবতে নন ভেকচিনেটেড পিপল আৰ নট এলাউড ইন ভিউ অফ দ্য পজিশ্যন, কাৰণ আমাৰ হস্পিটাল বেড নাই। ইমান মানুহ যদি ফটক কৰি অমাইক্ৰন চবৰ গাত যাব, গতিকে আমি বিচৰা নাই যে নন ভেকচিনেটেড মানুহ এতিয়া অসমত থাকিব লাগে। এভৰিবডি শুড ভেকচিনেট। মটৰ চাইকেলত যদি কোনোবাই পিলিয়ন ৰাইডিং কৰে, ভেকচিনেটেড মানুহে পিলিয়ন ৰাইডিং কৰিব পাৰিব। গাড়ীত যদি উঠিব খোজে, ভেকচিনেটেড মানুহে গাড়ীৰ পেচেঞ্জাৰ হ'ব পাৰিব। চিটি বাছত অকল ভেকচিনেটেড মানুহে যাব পাৰিব। 15 তাৰিখৰ পৰা নন ভেকচিনেটেড মানুহৰ কাৰণে এক প্ৰকাৰ কাৰফিউ লগাই দিয়া হৈছে। খালি হস্পিটালতে, নিজৰ ঘৰত থাকিব পাৰিব, হস্পিটালত আহিব পাৰিব 15 জানুৱাৰীৰ পৰা, কাৰণ এটাতো সময় দিব লাগিব। গতিকে 15 জানুৱাৰীৰ পৰা এইটো আমি কৰিছো। মই আহি যাম, বহুত নহয়, মই লাষ্টলৈকে ডাবল ভেকচিনেটেড ফুললি, এটা পাৰ্চিয়েলি ভেকচিনেশ্যনৰ কথা নাই। পাব্লিক বিয়াই সভাই 200 জন মানুহ থাকিব পাৰিব,
বা কেপাচিটি অফ দ্য হলটোৰ 50%। এতিয়া আমি হুইচ এভাৰ লেছ অৰ বিগাৰ আমি কোৱা নাই, আমি কৈছো যে যদি কোনোবা